हेलो गाइस পোনপ্ৰথমে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মোৰ নাম ইহল ইব্ৰাহিম আৰু মোৰ লগত আছে বৰ্তমান মাধুৰ্য বৰা টিভিআই দেৰগাঁও চেনেলৰ দেখিবলৈ পাইছে। আৰু আমি গৈ আছো বৰ্তমান এটা পিকনিক প্লেস আৰু ইয়াতে সকলোৱে পিকনিক খাবলৈ যায় আৰু বলক ভিডিঅ'টো তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। ধন্যবাদ। আমি গৈ আছো বৰ্তমান চিকাৰীঘাট ৰিভাৰ কেম্প। চিকাৰীঘাটৰ ৰিভাৰ কেম্প এতিয়া নতুনকৈ স্থাপন কৰিছে আৰু ইয়াৰে বিভিন্ন কাম চলাই আছে। এতিয়া আমি বলকচোন তালৈ যাওঁ আৰু ইয়াৰ আচলতে পৰিৱেশটো আচলতে খুব ধুনীয়া, আপোনালোকে চাব পাৰে। এতিয়া মই গৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ লৈছোঁ ইয়াৰ ৰাস্তাবোৰ। চাওক আচলতে ভালেই ৰাস্তাবোৰ ইয়াৰ, আৰু এতিয়া মই যাম। আৰু মোৰ লগত গৈ আছে টিভিআই চেনেল দেৰগাঁৱৰ মাধুৰ্য, আৰু আমি দুটাই গৈ আছোঁ। মোৰ এখন নতুনকৈ বাইক লৈছিলোঁ, দুমাহমান হৈছে, এভেঞ্জাৰ, আৰু সেইখনতে গৈ আছোঁ বৰ্তমান। বলকচোন গৈ থাকোঁ আমি। আৰু বৰ্তমান যান্ত্ৰিকতাৰ যুগত এইবিলাক খুব কমেই দেখিবলৈ পোৱা যায় যে পথাৰৰ সোণালী পথাৰ আৰু সোণালী ধাননি পথাৰ খুব কমেই দেখিবলৈ পোৱা যায়। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ, আৰু ইয়াৰ চাইডে চাইডে যিবোৰ ধুনীয়া ধুনীয়া গছবোৰ আছে, সঁচাকৈ ৰাস্তাটোৰ পৰিৱেশটো আচলতে খুব ধুনীয়া। চিকাৰীঘাটলৈ আপোনালোকে আহিব আৰু ইয়াৰ পৰিৱেশটোৰ লগত খুব সুন্দৰকৈ আচলতে আপোনালোকে বনভোজ খাব পাৰিব। তো বলক। তো ফাইনেলি আমি উপস্থিত হ'লোঁ সেই পিকনিক প্লেচ চিকাৰীঘাট। তো ইয়াত ছাইডত আছে বিভিন্ন দোকান কিছুমান আছে, এয়া দেখিবলৈ পাইছে। এয়া মোৰ বেকত এয়া দোকানবোৰ আছে, আৰু এইফালে আছে চিকাৰীঘাট, এয়া ব্ৰহ্মপুত্ৰৰ কিনাৰত। তো ভিডিঅ'টো এয়া লগত আছে মোৰ মাধুৰ্য টিভিআই দেৰগাঁও চেনেলত। নমস্কাৰ, আমি গৈ আছোঁ আজি চিকাৰীঘাটৰ পিকনিক প্লেচ এটা দেখাবলৈ। বলকচোন। আৰু ইয়াৰ ছাইডতে আছে কুঁহিয়াৰণি, বহুত খুবা আছে, ভাল লাগে সঁচাকৈ এনেকুৱা পৰিৱেশ হ'লে। আহিব কুঁহিয়াৰ খাবলৈ। তো বলক। যে পকা ধানৰ মাজে মাজে সৰু সৰু আলি, এয়া আমি সৰু সৰু আলি দি গৈ আছোঁ, আৰু এয়া আছে পকা ধান। সঁচাকৈ এনেকুৱা পৰিৱেশ হ'লে পিকনিক খোৱা আমেজেই বেলেগ। আৰু সেইফালে আছে দেখিবলৈ পাইছে, আৰু ইয়াতে বহুতো বিভিন্ন ধৰণৰ খেতি কৰা হয়। আৰু এয়া মোৰ লগত আছে বৰাদা বুলিও চিনি পায় সকলোৱে, কিছুমানে মাধুৰ্য বুলিও চিনি পায়। আৰু এয়া টিভিআই দেৰগাঁৱৰ বৰাদা বুলি মাতিব, আপোন লাগে, কিবা আপোন লাগে, বৰাদা বুলি মাতিব সকলোৱে। আৰু ভিডিঅ'টো আজি গৈ আছোঁ, আপোনালোকে আহক। আমাৰ দেৰগাঁৱৰ কাষতে চিকাৰীঘাট। আপোনালোকে এতিয়া জানুৱাৰী 1 তাৰিখৰ পৰা আপোনালোক আহক ইয়াত। জানুৱাৰী ডিচেম্বৰ লাষ্টৰ পৰা আপোনালোক আহিব। ধুনীয়া পৰিৱেশ, ইয়াত কেম্পো চিষ্টেম আছে। আজি মই নেদেখাওঁ, আজি দৌষ্ট অফ আছামৰ চেনেলত দেখিব কোনেনো কেম্প। আৰু দৌষ্ট অফ আছামটো এনেকুৱা এটা চেনেল, অসমৰ সকলো জেগাৰ আপোনালোকক পৰিৱেশ দেখুওৱা হ'ব কিছুমান। আৰু আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি যাব বুলি মই আশা কৰিলোঁ। আৰু গাইজ আমি বৰ্তমান এডভেঞ্চাৰ টাইপত আহিছোঁ। আজি এডভেঞ্চাৰত আহিছোঁ, ঝাৰু-বনৰ মাজত আমি হেৰাই গৈছোঁ। আজি আমি ইয়াত খাব লাগিব, আমি মাটি খান্দিব লাগিব, মাটি খান্দি উলিয়াব লাগিব, আৰু কিবা খোৱা বস্তু পাওঁ নেকি। আজি হাঁহ, বেং, ভেকুলী যি পাওঁ তাকে খাম। আৰু আমি সোমাই আহিলোঁ আচলতে এনেকুৱা এটা জেগাত য'ত দোকান এখনো নাই, এখন মানুহো নাই, আৰু ইয়াত মোবাইলত নেটৱৰ্কে নাইকিয়া হৈ গৈছে। আৰু ইয়াত আমি এতিয়া এডভেঞ্চাৰ টাইপৰ ইয়াতে খাব লাগিব, আৰু ইয়াতে মাটি খান্দি হ'লেও আমি খাব লাগিব। আমি আছোঁ বৰ্তমান ঝাৰু-বনৰ মাজত, সকলো ঝাৰু-বন ইয়াত আছে। আৰু ইয়াৰে ঝাৰু-বনৰ আচলতে খেতি নহয়, এইটো ঝাৰু-বনটো নিজে নিজে হয়। আৰু এয়া ঐতিহ্য কিছুমানো আছে ঝাৰু-বনৰ, আৰু এয়া আমাৰ বৰাদাই কৈ দিব ঐতিহ্যবিলাক, ইয়াৰ কি কি ঝাৰু-বনলৈ কিছুমান কথিত কথা আছে, কিমান সত্য আমি নাজানো। আৰু জ্যেষ্ঠসকলে কয় যে যেতিয়া ৰামচন্দ্ৰই সীতাক ৰাৱণৰ পৰা আনিছিল, তাৰপিছত সীতাই যেতিয়া ভূমি গৰ্ভ হৈছিল, সীতাৰ ভূমি দেৱীৰ সন্তান বুলি সকলোৱে জানে। যেতিয়া সীতাই ভূমিত সোমাই গৈছিল, তেতিয়া ৰামচন্দ্ৰই তেখেতক মূৰত ধৰিছিল। মূৰত ধৰোঁতে তেখেতৰ চুলিবোৰ থাকি গৈছিল। সেই চুলিবোৰৰ পৰা এই ঝাৰু-বন হয় বুলি এটা বিশ্বাস আছে, জ্যেষ্ঠসকলে কয়। কিমান দূৰ সত্য নাজানো, সেইটো কাৰণে এইটো ঝাৰু-বন বুলি প্ৰসিদ্ধ। আৰু টিভিআই চেনেলৰ মাধুৰ্য অৰ্থাৎ বৰাদা আৰু আমাৰ কুঁহিয়াৰণিৰ মাজত সোমাই পিনি সঁচাকৈ হেৰাই গ'ল। এতিয়া মই বিচাৰি ফুৰিছোঁ এডভেঞ্চাৰ্ছ কৰিবলৈ, আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ। তেখেতে গৈছিলে আৰু ইয়াৰ মাজতে হেৰাই গ'ল। এতিয়া ক'তনো গ'ল আমি বিচাৰি পোৱা নাই এতিয়ালৈকে। তো বিচাৰি গৈ আছোঁ, আৰু
এয়া মই বিচাৰি যাবলৈ ওলাইছোঁ এডভেঞ্চাৰ্ছ মাধুৰ্য বৰাক। ফাইনেলি পালোঁ দেই, ফাইনেলি মাধুৰ্য বৰাক পালোঁ। সঁচাকৈ মোৰ বেয়া লাগি গৈছিলে, সি বৰ্তমান হেৰাই গৈছিলে আৰু বহুত ভাগৰ লাগিছে। ভাগৰৰ পৰা ওলাই আহিছে। বিশেষ ধন্যবাদ দোষৰ পাছামে মোক চুচৰাই বগাই লৈ আহিছে। যিয়ে নহওক আজি যদি কিবা ওলালেহেঁতেন বাঘ সিংহ ভাল ৰক্ষা পৰিলোঁ। বলকচোন আমি হেৰাই গৈছিলে, এতিয়া আমি মোৰ লগতে থাকিব, এতিয়া ক'তো নাযায়। আৰু সেইফালে আমি দেখিছোঁ একেবাৰে পিকনিক প্লেচ, অৰ্থাৎ ইয়াত সকলো ডিচেম্বৰতে ফাইনেলি ইয়াত পিকনিক খাবলৈ আহিব সকলোৱে। একদম মজা প্লেচ, আপোনালোকে নতুনকৈ বনাই আছে এতিয়া বৰ্তমান, আপোনালোকক দেখাম বুলি লৈ যাবলৈ লৈছোঁ এতিয়া। সেই আমি গৈ আছোঁ বৰ্তমান, তেতিয়াহ'লে ব'লক মই লৈ যাবলৈ লৈছোঁ এতিয়া। মজা প্লেচ সঁচাকৈ, এতিয়া নতুনকৈ বনাই আহিছে আৰু নতুনকৈ এইবাৰ উঠিব এইবাৰ প্লেচটো। সঁচাকৈ মজা প্লেচ বনাইছে, ব'লক আপোনালোকক লৈ যাওঁ তেতিয়াহ'লে। উপস্থিত হ'লোহি সেই প্লেচটোত, মজা প্লেচটোত। আৰু এয়া আমি বৰ্তমান পালোঁহি আৰু সেয়া বৰাদা সোমাই গৈছে আৰু দেখিবলৈ পাইছে এয়া চিকাৰীঘাট ৰিভাৰ কেম্প। সঁচাকৈ মজা প্লেচ বনাইছে ইয়াত এটা। আৰু ভিডিঅ'টো আমি আগলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ব'লক। এই জেগাডোখৰত সঁচাকৈ পিকনিক খোৱা আমেজেই বেলেগ। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত বিভিন্ন ছাতিৰ ধৰণৰ কিছুমান খেৰেদি বনাই থৈছে, য'ত আপোনালোকে বহি পিনি ৰেষ্ট ল'ব পাৰিব। আৰু ইয়াতে বহুতো ধুনীয়া ধুনীয়া বাহিৰৰ মানুহ এতিয়া আহিব বৰ্তমান পিকনিকত। আৰু তো ব'লক ভিডিঅ'টো আৰু আগলৈ আপোনালোকক লৈ যাওঁ। সঁচাকৈ মজা প্লেচ বনাইছে চিকাৰীঘাটত, এইবাৰ নতুনকৈ হৈছে এইটো। পোৱা গৈছে যে কিছুমান আপোনালোকে এইবিলাক কিছুমান খেৰেদি বস্তু এতিয়া কাম চলি আছে বৰ্তমান ইয়াত চিকাৰীঘাটত। আপোনালোকে আহিব ডিচেম্বৰত পিকনিকত খাবলৈ, আৰু জানুৱাৰীতো আহিব পাৰে। আৰু ইয়াত দাদা কিছুমানে বনাই আছে, আপোনালোকক দাদাহঁতৰ পৰা এটা কথা জানিবলৈ বিচাৰিছোঁ। এইটো কেতিয়াবা কামটো চলাই আছে আপোনালোকে? এইটো হৈছে 15-20 দিনমান হৈছে। হয় হয়। আৰু কি কৰিব বুলি ভাবিছে ইয়াত? ইয়াত আৰু ঘৰ আৰু এটা মাৰিটো বনিব আৰু কিছুমান এতিয়া ডেকৰেশ্যনৰ কাম চলি আছে বৰ্তমান এতিয়া। আৰু এইবাৰ প্ৰথম হৈছে ন এইটো? এইবাৰ প্ৰথম হৈছে। ইয়াত দূৰ-দূৰণিৰ পৰা মানুহ আহিব আৰু পিকনিক খাই মানুহ ইয়াত থাকিব পাৰিব আৰু খাব পাৰিব। হয় হয়। আৰু সাংস্কৃতিক অনুষ্ঠান থাকিব, থাকিব আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব। ইয়াত থকা খোৱা ব্যৱস্থা কৰা হৈছে সকলো। হয় হয়। আৰু খাদ্যৰ ভিতৰত কি কি তালিকা আছে? খাদ্য মানে কি ইয়াত খৰিকা হ'ব আৰু এনেকৈ টেঙা মাছৰ আঞ্জা তেনেকৈ হ'ব। সঁচাকৈ থলুৱা কিছুমান খাদ্য ইয়াত বনোৱা হ'ব। আৰু আপোনালোকে কোনো মছলা ধৰণৰ মানে মছলা নোহোৱা খাদ্য হ'ব, য'ত আপোনালোকে কিছুমান স্বাস্থ্যৰ ক্ষেত্ৰতো বিভিন্ন ধৰা বনা হৈছে। আৰু ভিডিঅ'টো ভাল পাব বুলি আশা কৰিছোঁ। আৰু ইয়াত আপোনালোকে আহিব ডিচেম্বৰ জানুৱাৰী, ইয়াত একদম পূৰা ফায়াৰ হ'ব, মজা লাগিব সঁচাকৈ। আৰু আপোনালোকে আহিব বুলি আশা কৰিলোঁ। পিকনিক বুলিয়ে নহয়, আচলতে কিছুমান সাংস্কৃতিক অনুষ্ঠানো হ'ব আপোনালোকে, য'ত মনোৰঞ্জন ল'ব পাৰে। আৰু বহুতো ইয়াত ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হ'ব, যেনেকৈ কিছুমান জনগোষ্ঠীয় নৃত্য নাট্য হ'ব, খোল তাল বজাই ইয়াত নৃত্য কৰিব। আৰু আপোনালোকে ইয়াতে পিকনিক খাই পিনি সেয়া মনোৰঞ্জন অনুভৱ কৰিব পাৰে, মনোৰঞ্জন লাভ কৰিব পাৰে। নদীৰ কাষত খোৱা কিছুমান আমেজ সঁচাকৈ বেলেগ। আৰু ইয়াতে কিছুমান আপোনালোকক দেখাবলৈ লৈছোঁ, এয়া বিভিন্ন ধৰণৰ ছাতিৰ ধৰণৰ কিছুমান খেৰেদি বনোৱা হৈছে। আৰু ইয়াতে আপোনালোকে বহি পিনি খাদ্য খাব পাৰিব। আৰু অৰ্থাৎ ইয়াৰ সঁচাকৈ থলুৱা কিছুমান খাদ্য, যেনেকৈ ইয়াৰ পৰাই মাছ মাৰি পিনি আৰু লোকেল মাছ আপোনালোকক খোৱা হ'ব। আৰু বৰ্তমান থাকিবলৈ ইয়াত বিভিন্ন ব্যৱস্থা কৰা হৈছে। আৰু সেয়া দেখিবলৈ পাইছে বিভিন্ন ঘৰ ধুনীয়াকৈ সাজি থৈছে। এতিয়া কাম চলি আছে বৰ্তমান আৰু সাজি তুলিব। এতিয়া বৰ্তমান ৰাতি ইয়াত বিভিন্ন ধৰণৰ লাইট আৰু লগোৱা হ'ব। মজা লাগিব সঁচাকৈ ইয়াত পিকনিক খাই, আপোনালোকে সঁচাকৈ ভাল পাব বুলি আশা কৰিছোঁ। আৰু আহিব ইয়ালৈ ডিচেম্বৰ জানুৱাৰী মাহত পিকনিক খাবলৈ। এয়া দেখিবলৈ পাইছে ইয়াতে আপোনালোকে থাকিবলৈ পাৰিব, কেম্প বনোৱা হৈছে ইয়াত নিৰ্দিষ্টকৈ। আৰু সঁচাকৈ ইয়াত বৰ ধুনীয়া লাগিছে বনোৱাটো। আৰু আপোনালোকক দেখিবলৈ পোৱা গৈছে ইয়াত বিভিন্ন ধৰণৰ কেম্পত আপোনালোকে বিভিন্ন ধুনীয়াকৈ হ'ব পাৰিব। সঁচাকৈ নদীৰ কাষত এৰাতিকৈ ধুনীয়াকৈ থাকিব পাৰিব আপোনালোকে। ইয়াৰ নদীৰ কাষত সঁচাকৈ হোৱা আমেজেই বেলেগ। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া প্লেচ, সঁচাকৈ নদীৰ কাষত। আৰু আপোনালোকে আহিব বুলি আশা কৰিলোঁ।
যাবলৈ ওলাইছোঁ আপোনালোকক যিমান পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে যে ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আৰু যদি ইয়ালৈ আহিব চিকাৰীঘাটৰ সুন্দৰ ভিউ আপোনালোকে চাব ফটো মাৰিব পাৰিব ধুনীয়াকৈ খাব পাৰিব নদীৰ কাষত বহি আপোনালোক আহিব বুলি আশা কৰিলোঁ আৰু সঁচাকৈ এটা সুন্দৰ প্লেচ বনাইছে আপোনালোকে মজা আমেজ ল'ব পাৰিব ইয়াত সঁচাকৈ নৃত্য গীত আৰু খাদ্য সকলো খাদ্য থলুৱা আৰু ইয়াত থাকিবলৈ ব্যৱস্থা কৰা হৈছে আহিব ইয়াত আৰু ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ তো তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ পূৰা শ্বেয়াৰ কৰি দিব ধন্যবাদ